অন্বেষা শইকীয়া হত্যাকাণ্ডৰ বিশেষ মূৰ ওলাই পৰিছে এতিয়া অন্বেষা শইকীয়াক হত্যাৰ পূৰ্বে কেনেকৈ গাৰ কাপোৰ নাইকিয়া কৰি দিয়া হৈছিল কেনেকৈ নিচাযুক্ত দ্ৰব্য খুৱাই দিয়া হৈছিল কেনেকৈ ৰঙীন পাৰ্টিত তাৰ পিছত সম্ভোগ কৰিছিল কেনেকৈ এই সকলোখিনি কথা এতিয়া চিচিটিভি ফুটেজ আহি পৰিছে আপোনালোকে দেখিলে আচৰিত হ'ব কেনেকৈ যোৰহাটৰ সেই ফ্লেটটোত এই আৰিয়ান নামৰ যুৱকজনে কেনেকৈ সেই ৰাতি এনেধৰণৰ নিচা কৰি পাৰ্টি কৰিছিল লগৰ যুৱতীসকলক মাতি আনি সেই অন্বেষা শইকীয়াক মাতি আনি কেনেকৈ গাৰ কাপোৰ খুলি পেলোৱা হৈছিল কেনেকৈ সেই ড্ৰাগছ সেৱন কৰোৱাই কেনেকৈ নিবস্ত কৰি পেলোৱা হৈছিল তাৰ পিছত যৌন সম্ভোগ কৰিছিল সম্ভোগ কৰি কেনেকৈ তেওঁক হত্যা কৰা হল এই সকলোখিনি কথা এতিয়া এই ভিডিঅ'টোত আপোনালোকে চিচিটিভি ফুটেজ চাবলৈ পাব আৰু এই ফুটেজত বহু কথা ধৰা পৰি গৈছে যে আৰিয়ান প্ৰকৃততে কি হয় এজন যোৰহাটৰ এই ফ্লেটটোত 15 আগষ্টৰ ৰাতি কেনেকৈ এই কথা সংঘটিত হবলৈ পালে এই কাণ্ড কেনেকৈ সংঘটিত হবলৈ পালে সেইখিনি সময়ত পৰিয়ালৰ লোক নাছিল নেকি এই ফ্লেটটোত বা ওচৰ চুবুৰীয়াই কি বুলি কয় এই সকলোখিনি কথা সামৰি এই ভিডিঅ'টো আৰু আপোনালোকে দেখিলে আচৰিত হ'ব এই চিচিটিভি ফুটেজ প্ৰকৃততে সেই ৰাতি কি হৈছিল কেনেকৈ সংঘটিত হৈছিল আৰু কিমান গৰাকী লগৰ বান্ধৱী আছিল সেই পাৰ্টিত কেনেকৈ সেই পাৰ্টিত আচলতে এনেকৈ নিচা কৰোৱা হৈছিল কেনেকৈ নিবস্ত কৰোৱা হৈছিল প্ৰতিগৰাকী যুৱতীক কেনেকৈ এই আৰিয়ানে কেনেকৈ এই ঘটনাৰ লগত সংগঠিত কৰিছিল আৰু কেনেকৈ সংযুক্ত হৈ আছিল এইখিনি কথা এতিয়া আচৰিত হৈ পৰিছে পুলিচে এই ঘটনাত জড়িত প্ৰতিজনক এতিয়া গ্ৰেপ্তাৰ কৰিছে আৰু কেইবাগৰাকী যুৱতী ইয়াত জড়িত হৈ আছিল তেওঁলোককো গ্ৰেপ্তাৰ কৰি এতিয়া সোধপোছ চলি আছে আৰু ইফালে আৰিয়ান গোস্বামী হৈছে মূল অভিযুক্ত আৰু অন্বেষা শইকীয়াৰ মৃত্যুৰ গোচৰত মনালিছা বুলি এগৰাকী যুৱতীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু গ্ৰেপ্তাৰ কৰি তেওঁ সোধপোছ চলি আছে হয় পুলিচে এতিয়া গ্ৰেপ্তাৰ কৰিছে এই ঝৰ্ণা গোস্বামীক মাকক অৰ্থাৎ আৰিয়ান গোস্বামীৰ মাক হৈছে ঝৰ্ণা গোস্বামীয়ে কৈছে যে সেই ৰাতি মই নাছিলো 15 আগষ্টৰ ৰাতি মই ঘৰলৈ গৈছিলো এনেকৈ কৈছে যোৰহাটৰ এই ফ্লেটত কেনেকৈ এই ঘটনাবোৰ সংঘটিত হৈছে আচৰিত কথা হৈ পৰিছে আৰিয়ান গোস্বামী আগৰে পৰা এজন নিচা খোৱা ল'ৰা আৰু বিভিন্ন ধৰণৰ ৰিহাব চেণ্টাৰত এই আৰিয়ান গোস্বামী আছে মাকে স্পষ্ট ৰূপত কৈছে আৰু মাকে কিছু কথা লুকুৱাবলৈ বিচাৰিছে আপোনালোকে সেই ক্লিপটোত দেখিলে গম পাব যে মাকে কৈছে যে মোক কোনো ধৰণৰ এনেকুৱা শাস্তি নিদিয়ে বা পইচা পাতিও নিবিচাৰে কিন্তু পিছ মুহূৰ্ততে আৰিয়ানৰ মাকে কৈছে যে মোক বাইক বিচাৰিছিল হয় তেনেহলে বাইক বিচৰা মানে পইচা বিচৰা কিন্তু কিবা কথা যে লুকুৱাবলৈ বিচাৰিছে এই ঝৰ্ণা গোস্বামীয়ে নিজৰ মাকে এই কথাটো কিন্তু স্পষ্ট ৰূপত গম পোৱা গৈছে তেখেতৰ ভাষ্যৰ পৰা এতিয়া ইয়াৰ লগত জড়িত প্ৰতিগৰাকী যুৱতীক এতিয়া পুলিচে গ্ৰেপ্তাৰ কৰিছে আৰু গ্ৰেপ্তাৰ কৰি তদন্ত কৰিছে যে কেনেকৈ এই ঘটনা সংঘটিত হল সেই 15 আগষ্টৰ ৰাতি আৰু 15 আগষ্টৰ ৰাতি প্ৰকৃততে কোন আছিল কি এনেকুৱা ধৰণৰ নিচা ব্যৱহাৰ কৰিছিল তাত যাৰ কাৰণে এই যুৱতী গৰাকী আচলতে নাইকিয়া হল এই অহংকাৰৰ পৰা বিদায় মাগিবলগীয়া হল আৰু এই পাৰ্টিত প্ৰকৃততে হৈছিল কি ইয়াৰ ভিতৰত সোমাই আছিল তেওঁলোকে নিচা কৰাৰ উপৰিও কেনেকৈ তেওঁলোকে দেহৰ প্ৰতিটো অংগ কেনেকৈ প্ৰদৰ্শন কৰিছিল সেই কথাও ইয়াত উপলব্ধ হ'ব গতিকে এতিয়া বৰ্তমান সময়ত পুলিচৰ তদন্ত চলি আছে আৰু তদন্তৰ শেষত ওলাব কাৰণ ঝৰ্ণা গোস্বামীয়ে বহু কথা লুকুৱাবলৈ বিচাৰিছে আৰিয়ান গোস্বামী পুতেকৰ আৰু ইফালে অন্বেষা শইকীয়া কেনেকৈ এনেধৰণে আঁতৰে পঠালে ই অহংকাৰৰ পৰা কাৰণ ঘটনাটো সংঘটিতৰ পিছত চুচৰাই টানি আনিছিল এই আৰিয়ানে ফ্লেটৰ ওপৰৰ পৰা টানি আনি কেনেকৈ লগৰ সেই যুৱতী কেইগৰাকীৰ লগত গাড়ীত মেডিকেললৈ লৈ গৈছিল এইখিনি ফুটেজ এতিয়া উপলব্ধ হৈ পৰিছে আৰু চিচিটিভি ফুটেজতো গম পোৱা গৈছে যে আৰিয়ান প্ৰকৃততে কেনেকুৱা এজন ল'ৰা কেনেকৈ দা লৈ মানুহ খেদি আহে কোনোবাই কিবা এটা বেয়া বুলি ক'লে তেওঁলোকক কেনেকৈ বশ কৰিবলৈ আহে এই গোটেইখিনি কথা এতিয়া চিচিটিভি কেমেৰাত ধৰা পৰিছে আপোনালোকে মিডিয়াত সেই চিচিটিভি কেমেৰাৰ ফুটেজবোৰ আপোনালোকে দেখিবলৈ পাই আছে